নমস্কাৰ ক্লাছ 10ৰ সকলো ছাত্ৰ-ছাত্ৰীক পুনৰবাৰ আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো লৈ আহিছো তোমালোকৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য পাঠটিৰ ভিতৰৰ চমু প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষৰলৈকে চাই যাবা। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা যাতে আমি দিয়া প্ৰত্যেকটো এডুকেশ্যনেল ৰিলেটেড ভিডিঅ'ৰ আপডেট পাই থাকা। তেন্তে আহা ভিডিঅ'টোলৈ আগবাঢ়ো। 1 নম্বৰ প্ৰশ্ন হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল? উত্তৰ হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা আছিল দ্ৰাবিড়সকল। 2 নম্বৰ প্ৰশ্ন বৈদিক যুগৰ সূচনা কেতিয়া হয়? উত্তৰ খ্ৰীষ্টপূৰ্ব 1500 চন মানত হিন্দু সভ্যতাৰ পতন হোৱাৰ পিছত বৈদিক যুগৰ সূচনা হয়। নেক্সট কুৱেশ্যনটো হৈছে বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা কোন আছিল? উত্তৰ আৰ্যভাষী নৰ্ডিক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোকৰ এটা দল আছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ সাংস্কৃতিক বহুতত্ববাদ আৰু আনটো হৈছে বৈচিত্ৰ্যৰ মাজত একতা। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰত সম্ভেদ গ্ৰন্থখন কাৰ ৰচিত? উত্তৰ জৱাহৰলাল নেহৰুৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্থাপত্য শিল্পৰ প্ৰাচীন নিদৰ্শনসমূহ কি কি? উত্তৰ মঠ মন্দিৰ স্তূপ আদি ধৰ্মীয় উপাসনা গৃহসমূহ। 7 নম্বৰ প্ৰশ্নটো হৈছে চুলতানী আৰু বাদশ্বাহী যুগত মুখ্যতঃ কেই প্ৰকাৰৰ স্থাপত্য দেখা যায়? উত্তৰ 4 প্ৰকাৰৰ স্থাপত্য দেখা যায় মছজিদ মঞ্জিল মাকুৱাৰা আৰু মিনাৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে শিল্পকলা দুটাৰ নাম লিখা। উত্তৰ মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক কেইটা ভাগত বিভক্ত কৰিব পাৰি? উত্তৰ দুটা ভাগত বিভক্ত কৰিব পাৰি আৰু সেইকেইটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল? উত্তৰ ভৰতমুনিয়ে ৰচনা কৰিছিল। 11 নম্বৰ কুৱেশ্যনটো হৈছে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত কেইবিধ ধ্ৰুপদী নৃত্য আছে? উত্তৰ 8 বিধ ধ্ৰুপদী নৃত্য আছে। সেই 8 বিধ নৃত্য হ'ল কথাকলি মোহিনীয়াট্টম ভাৰতনাট্যম কুচিপুড়ি ওড়িশী কথক সত্ৰীয়া আৰু মণিপুৰী। 12 নম্বৰ প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 21 জুন তাৰিখে। 13 নম্বৰ প্ৰশ্নটো হৈছে মেঘালয়ৰ খাচীয়াসকল কি গোষ্ঠীৰ লোক? উত্তৰ অষ্ট্ৰিক গোষ্ঠীৰ লোক। 14 নম্বৰ প্ৰশ্ন হেৰাকা আন্দোলন কি? উত্তৰ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে কৰা এক আন্দোলন। নেক্সট কুৱেশ্যনটো হৈছে মেঘালয়ৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক নে মাতৃতান্ত্ৰিক? উত্তৰ মাতৃতান্ত্ৰিক। তাৰপিছৰ প্ৰশ্নটো হৈছে মিজো শব্দৰ অৰ্থ কি? মিজো শব্দৰ অৰ্থ হ'ল পাহাৰৰ বাসিন্দা। নেক্সট কুৱেশ্যনটো হৈছে অসমীয়া ভাষাৰ আধুনিক ৰূপটো কি আলোচনীৰ জৰিয়তে বিকশিত হ'বলৈ ধৰে? উত্তৰ অৰুণোদয় আলোচনীৰ জৰিয়তে। 18 নম্বৰ প্ৰশ্নটো হৈছে সপ্তকাণ্ড ৰামায়ণ কোনে অনুবাদ কৰিছিল? উত্তৰ মাধৱ কন্দলীয়ে। 19 নম্বৰ প্ৰশ্নটো হৈছে শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি? উত্তৰ চিহ্ন যাত্ৰা। 20 নম্বৰ প্ৰশ্নটো হৈছে ৰত্নাৱলী কথা কোনে ৰচনা কৰিছিল? উত্তৰ ভট্টদেৱে ৰচনা কৰিছিল। 21 নম্বৰ প্ৰশ্ন অসমৰ অধিকাংশ লোক কি ধৰ্মাৱলম্বী? উত্তৰ হিন্দু ধৰ্মাৱলম্বী। 22 নম্বৰ প্ৰশ্ন পোৱামক্কা ক'ত আছে? উত্তৰ পোৱামক্কা হাজোত আছে। 23 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল কোনসকল? উত্তৰ অসমৰ পূব অংশত বাস কৰা টাইফাকে টুৰুং আইটন খামতি খাময়াং নৰা শ্যামসকল। 24 নম্বৰ প্ৰশ্নটো হৈছে সচিত্ৰ পুথি দুখনৰ নাম লিখা। উত্তৰ হস্তি বিদ্যাৰ্ণৱ আৰু গীত গোবিন্দ।
নেক্সট কুৱেশ্যনটো হৈছে হস্তিবিজ্ঞানক পুথিখন কোনে ৰচনা কৰিছিল উত্তৰ সুকুমাৰ বৰকাইথে নেক্সট কুৱেশ্যনটো হৈছে হস্তিবিজ্ঞানক গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা উত্তৰ চিত্ৰকৰ দুগৰাকীৰ নাম হৈছে দিলবৰ আৰু দুচাই ইয়াৰ পিছতে ২৭ নম্বৰ প্ৰশ্ন সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল উত্তৰ মিৰাট পৰ্যন্ত বিস্তৃত আছিল ২৮ নম্বৰ প্ৰশ্ন সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল উত্তৰ খ্ৰীষ্টপূৰ্ব ৪ৰ্থ সহস্ৰাব্দত ২৯ নম্বৰ প্ৰশ্ন ভাৰতত ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে উত্তৰ মুণ্ডক উপনিষদখনৰ পৰা লোৱা হৈছে ৩০ নম্বৰ প্ৰশ্ন ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনবোৰ শৈলীত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল উত্তৰ গান্ধাৰ শিল্পকলাত ৩১ নম্বৰ প্ৰশ্নটো হৈছে নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত উত্তৰ ধনেশ নামত ৩২ নম্বৰ প্ৰশ্ন সবচৰকুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ উত্তৰ মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ৩৩ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি আছিল উত্তৰ প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যনটো হৈছে চৰ্যাপদ মানে কি চৰ্যাপদ মানে কেইটামান সহজানপন্থীৰ গীত নেক্সট কুৱেশ্যনটো হৈছে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল উত্তৰ আজান পীৰে ৰচনা কৰিছিল ইয়াৰ পিছতে ৩৬ নম্বৰ প্ৰশ্নটো হৈছে আজান পীৰ অসমলৈ কেতিয়া আহিছিল উত্তৰ খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাত আহিছিল ৩৭ নম্বৰ প্ৰশ্নটো হৈছে বেদ ৪খন সংহিতাৰ নাম লিখা উত্তৰ ঋক যজু সাম আৰু অথৰ্ববেদ নেক্সট কুৱেশ্যন সাংস্কৃতিক বহুতত্ববাদ মানে কি উত্তৰ কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱকে বুজায় নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা উত্তৰ আৰ্যভট্ট আৰু বৰাহ মিহিৰ নেক্সট কুৱেশ্যন প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা শাস্ত্ৰৰ নাম লিখা উত্তৰ চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা নেক্সট কুৱেশ্যন ভাৰতীয় চিত্ৰকলাক কি ভাগত ভগাব পাৰি উত্তৰ ভাৰতীয় চিত্ৰকলাক দুই ভাগত ভগাব পাৰি যেনে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ নেক্সট কুৱেশ্যনটো হৈছে ঝুম খেতি মানে কি উত্তৰ পাহাৰৰ এঢলীয়া মাটিত খাজ কাটি কৰা খেতিক ঝুম খেতি বোলা হয় নেক্সট কুৱেশ্যনটো হৈছে জেং বিহু মানে কি উত্তৰ উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষে নেদেখাকৈ যি বিহু পাতে তাকে জেং বিহু বোলে নেক্সট কুৱেশ্যনটো হৈছে আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা উত্তৰ কছাৰী বুৰঞ্জী আৰু জয়ন্তীয়া বুৰঞ্জী নেক্সট কুৱেশ্যনটো হৈছে দৰঙৰ দুবিধ লোকনৃত্যৰ নাম লিখা উত্তৰ দেওধনী নৃত্য আৰু বৰঢুলীয়া নৃত্য নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত থকা মূল নৃগোষ্ঠীয় কেইটা কি উত্তৰ ভাৰতত থকা মূল নৃগোষ্ঠীয় কেইটা হৈছে দ্ৰাবিড়সকল আৰ্যসকল আৰু মংগোলীয় গোষ্ঠীসকল তাৰ পিছৰ কুৱেশ্যনটো হৈছে ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰাচীন শৈলী কি উত্তৰ গান্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি এই পাঠটোৰ উপৰিও অন্য পাঠসমূহৰ প্ৰশ্নোত্তৰসমূহ বিচাৰিছা তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ চাই ল'ব পাৰিবা আৰু যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ধন্যবাদ